নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আজি এই পুখুৰীটো দেখিছে এই পুখুৰীটোত মাছ ধৰা প্ৰতিযোগিতা পাতিছে দা ধৰা এগ্ৰো ফাৰ্মৰ উদ্যোগত এতিয়ালৈকে বৰ্তমান দেখা পাইছো 200ৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছে বহুতো মাছ পাইছে আৰু ইয়াত প্ৰথম পুৰস্কাৰ দিব 1 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ দিব 40000 টকা তৃতীয় 15000 টকা আৰু বেছি সংখ্যক ধৰাক দিব 10000 টকা এইদৰে বিভিন্ন পুৰস্কাৰ প্ৰদান কৰিব বহুজনে পাইছে এজনে বৰ্তমানলৈকে 1 কেজি 700 গ্ৰাম পাই প্ৰথম হৈ আছে আৰু এজনে 1 কেজি 500 গ্ৰাম পাইছে এজনে আকৌ 16টাকৈ মাছ ধৰিলে কিন্তু ফাৰ্স্ট সেকেন্ড হ'ব পৰা নাই কিন্তু পৰৱৰ্তী সময়ত যদি বেছি ওয়েটৰ মাছ ধৰে তেতিয়া ফাৰ্স্ট বেলেগ হোৱাৰ আশা আছে কাৰ কপালত কি আছে কোনে জানে কিজনী ইয়াতকৈ ডাঙৰ মাছ ধৰি কোনোবাই ফাৰ্স্ট হৈ 1 লাখ টকা লৈ গুছিয়ে যায় মই এই ভিডিঅ'টো যে কৰি আছো এতিয়া 2টা বাজিছে এই 2টা বজালৈকে এইখিনি মাছ উঠিছে চাওক আৰু আধা ঘণ্টা সময় আছে 7টা বজাত সামৰি দিব চাও তেতিয়ালৈকে কি হয় হেইয়া শুনক চিঞবাখৰ কৰিছে যে এইজনে ধৰিলে এটা মাছ এটো বাহু নেকি বাহু মাছটা ধৰিলে 5 কেজি ওপৰত হ'ব গতিকে তেওঁ ফাৰ্স্ট পুৰস্কাৰ পাই এতিয়া 1 লাখ টকা লৈ যাব আসলে এটা আশা কৰিছো যে এই যে দা ধৰা মাছ ধৰা প্ৰতিযোগিতা পাতিছে এয়াই এক গ্ৰাম্য পৰ্যটনস্থলীৰ কেন্দ্ৰবিন্দু হ'ব আৰু ইয়াৰ পৰা মানুহ আকৰ্ষিত হ'ব আজি এটা কথা নকলে নোৱাৰি যে আজি এই বৰশী বাবলৈ 200ৰো অধিক প্ৰতিযোগী আহিছে অসমৰ হদিয়াৰ পৰা ধুবুৰী লৈ আহিছে আনকি নাগালেণ্ড মণিপুৰ অৰুণাচল বিভিন্ন ঠাইৰ পৰা আহিছে এইদৰে এই দা ধৰাত যি এগ্ৰো ফাৰ্মে এই পৰিৱেশ গঢ়ি তুলিছে অনাগত দিনত হৈ উঠক তাৰ কামনা কৰিছো আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰিছো ধন্যবাদ 그냥 모두 좋았어 널 만나서 모든 게 다 잠에서 깨어나서 휴대폰을 먼저 보게 돼 잠만이 편